নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ কুতুব মিনাৰ। আপোনালোকক আজি কুতুব মিনাৰটো ভালকৈ ধুনীয়াকৈ দেখুৱাম। আৰু এতিয়া আমি ইয়াত দেখিছে এইডোখৰতে আছে মেট্ৰ' ষ্টেচন। আমি টিকেট কাটিম কুতুব মিনাৰলৈকে, আৰু মেট্ৰ'খন চেঞ্জ কৰিব লাগিব। তাৰপিছত চেঞ্জ কৰি ল'ম জেগাটোৰ নামটো আছিলে নেহেৰু নগৰত চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰি পেলাই তাৰ বেলেগ এখন মেট্ৰ'ত উঠি পেলাই তাৰ পৰা আকৌ কুতুব মিনাৰ নমাই দিব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া আমি মেট্ৰ' ষ্টেচনৰ ওপৰলৈ গৈ আছোঁ টিকেট কাটিবলৈ। টিকেটটো কাটি লওঁ। এতিয়া আমি মেট্ৰ'ত বহি আছোঁ আৰু মেট্ৰ'ৰ ভিতৰত আপোনালোকক ভালকৈ দেখুৱাই দিওঁ। এতিয়া আমি মেট্ৰ'ৰ পৰা নামিলোঁ ইয়াৰ পৰা এতিয়া মেট্ৰ' চেঞ্জ কৰিব লাগিব, বেলেগ এখন মেট্ৰ'ত উঠিব লাগিব। আৰু আপোনালোকে ইয়াত দেখিছে তলত আমি পিংক লাইনত যাব লাগিব এইফালে, আৰু ইয়াতে মেট্ৰ' আহিব। আমি ইয়াৰ পৰা মেট্ৰ'ত উঠিব লাগিব কুতুব মিনাৰলৈ। এয়া দেখিছে বেলেগ বেলেগ লাইনত যাবলৈ হ'লে বেলেগ বেলেগ কালাৰ থাকে। আমাৰ এতিয়া পিংক লাইন হয়। এতিয়া আমি মেট্ৰ'ৰ পৰা নামি গ'লোঁ মেট্ৰ' চেঞ্জ কৰি পেলাই। এতিয়া আমি টেম্পু ল'ব লাগিব কুতুব মিনাৰ যাবলৈ কাৰণে। মেট্ৰ'ৰ পৰা নামিলোঁ। মেট্ৰ'ৰ পৰা নামি পেলাই ইয়াৰ পৰা এতিয়া আমি অ'টো ল'ব লাগিব। অ'টোখনত সুধিছিলোঁ ইয়াৰ পৰা কুতুব মিনাৰলৈ 10-15 মিনিটমান ৰাস্তা, কিন্তু 200 টকা খুজিছে দুজন মানুহে। সেইকাৰণে আমি অ'টো নল'লোঁ, খোজকাঢ়িয়ে গৈ আছোঁ। আৰু এতিয়া পামগৈ আৰু আপোনালোকক ভালকৈ দেখুৱাম জেগাটো। আৰু আপোনালোকে দেখিছে মোৰ এইফালে আছে কুতুব মিনাৰ। আমি টিকেট কাটিব লাগিব, এইফালে গৈ পেলাই টিকেট কাটিব লাগিব। আৰু আমি টিকেটটো কাটি লওঁ। আৰু আমি এইফালেদি সোমাই আহিলোঁ গেটখনেদি। আৰু আপোনালোকে দেখিছে ইমান লাইন লাগি আছে। দেখিছে এইটো হৈছে টিকেট কাউণ্টাৰ। মানুহ চাওক কিমান ভিৰ। আজি টিকেটটো পাম নাই ঠিকনাই নাই, তথাপিও লাইন লাগিব নহ'লে টিকেট কাটিব নোৱাৰি। অনলাইনত পাৰি, যদি অনলাইনত পাৰি তেতিয়া আমি অনলাইনত টিকেট কাটি ল'ম। ফাইনেলি এতিয়া আমাৰ টিকেট কাটি হৈ গ'ল। এয়া দেখিছে টিকেট কাটি ল'লোঁ। আৰু আমি এতিয়া কুতুব মিনাৰ গেটৰ ভিতৰত আহি সোমাই গ'লোঁহি। এইফালে চাওক দেখিছে কিমান মানুহ আহিছে। আৰু এতিয়া আমি সোমাই আহি আপোনালোকক প্ৰথমতে কুতুব মিনাৰ থকা আলাই মিনাৰটো দেখুৱাম। আৰু আলাই মিনাৰটোৰ কাষতে আছে কবৰ। আৰু আপোনালোকে ইয়াত দেখিছে এয়া চব কবৰ হয়। প্ৰত্যেকৰ নাম লিখা নাই তাত, কবৰ। আৰু এফালেদি সোমাই আহি ইয়াত দেখিছে এইফালে চাইনবৰ্ড লিখা আছে। এইফালে ইলতুৎমিছৰ মকবৰা সন্মুখৰ ফালে আছে। আৰু এফালে আছে আলাই মিনাৰ, ইয়াত দেখিছে লিখা আছে। আৰু এফালে মছজিদ আছে। এইটো মছজিদ হয়, ভাঙি গ'ল এতিয়া। আগতে বহুত ধুনীয়া আছিলে, এতিয়া ভাঙি গ'ল চব। আৰু আপোনালোকক ভালকৈ দেখুৱাম। প্ৰথমতে এতিয়া আপোনালোকক দেখুৱাম আলাই মিনাৰ। আজি বতৰটো বহুত ধুনীয়া, ৰ'দ দিয়া নাই। আনকালে আমি দেওবাৰে ফুৰিবলৈ আহিলে মানে বহুত ৰ'দ দি থাকে। আজি বতৰটো বহুত ধুনীয়া আৰু বহুত ভাল লাগিছে আহি। কেনেকুৱা লাগিছে? মজা লাগিছে আজি বতৰটো ধুনীয়া। আজি বতৰটো বহুত ভাল। ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই, মজা। আৰু আপোনালোকে এয়া দেখিছে মোৰ পিছফালে আলাই মিনাৰ। আলাই মিনাৰটো আপোনালোকক ভালকৈ দেখুৱাই দিওঁ, ব'লক ওচৰৰ পৰা চাওঁগৈ আলাই মিনাৰটো। আৰু এইটোৱে হৈছে আলাই মিনাৰ। চাওক এইটো আলাই মিনাৰ। এই আলাই মিনাৰটো অকল শিলেৰে বনোৱা হৈছে। দেখিছে ইয়াত কোনো ধৰণৰ চিমেণ্ট ব্যৱহাৰ কৰা নাছিলে তেতিয়া। আৰু এই আলাই মিনাৰটো আলাউদ্দিন খিলজীয়ে বনাইছিলে। কুতুব মিনাৰটোৰ নিচিনাকৈ বনাবলৈ চেষ্টা কৰিছিলে, কিন্তু নবনিলে, আধা আখনীয়াকৈ ৰৈ গ'ল। আৰু ইয়াৰ কাষতে আছে ইয়াত দেখিছে এখন হৈছে বাগিচা। আলাউদ্দিন খিলজীৰ বাগিচা হয় এখন। চাওক আগতে বহুত ধুনীয়া আছিলে, বহুত গছ গছনি আছিলে ইয়াত, ফল মূল লাগিছিলে তেতিয়া। এতিয়া ইমান ভালকৈ নাই। আৰু আপোনালোকক আলাই মিনাৰটো দেখুৱালোঁ। এতিয়া আলাই মিনাৰৰ ওচৰতে থকা কবৰ দেখুৱাম। এয়া দেখিছে মোৰ পিছফালে কবৰ। মই কবৰটো আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখুৱাই দিম লৈ। আৰু আপোনালোকে দেখিছে এয়া হৈছে আলাউদ্দিন খিলজী সৈনিকসকলৰ কবৰ। কবৰত নাম লিখা নাই, কিন্তু ক'ব নাই কোনটো কাৰ কবৰ। এয়া দেখিছে কিমান কবৰ, এয়া গোটেই কবৰে হয়। আৰু এতিয়া আমি কবৰৰ মাজে মাজে গৈ আছোঁ মাদ্ৰাছালৈ। আপোনালোকক মাদ্ৰাছাটো দেখুৱাই লওঁ কেনেকুৱা আছিলে আগতে, মাদ্ৰাছাবোৰ দেখুৱাই লওঁ ভালকৈ। এয়া দেখিছে মোৰ চাৰিওফালে কবৰ। আৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ শিক্ষা গ্ৰহণ কৰিছিলে, কেনেকৈ পঢ়া মেলা কৰিছিলে, আৰু মানে কোঠালিবোৰ কেনেকুৱা আছিলে মাদ্ৰাছাৰ, মই আপোনালোকক ভালকৈ দেখুৱাম।
এয়াই হৈছে আলাউদ্দিন খিলজিৰ মাদ্ৰাছা আৰু আপোনালোকক মাদ্ৰাছাটো ভালকৈ ওচৰৰ পৰা দেখুৱাই দিম। ইয়াত দেখিছে আগৰ দিনৰ মাদ্ৰাছা বহুত পুৰণি হ'ল, তথাপিও এতিয়াও দেখিবলৈ বহুত ধুনীয়া হৈ আছে। এইখন হৈছে মাদ্ৰাছাৰ গেট। সেইফালৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকল আহিছিল এইফালেদি অহা যোৱা কৰিছিল। ইয়াৰ ভিতৰটো চাওক। আৰু আপোনালোকে দেখিব পাৰিছে মাদ্ৰাছাটো সৰু সৰু কোঠালি আছিলে। এইটো এটা কোঠালি, কোঠালিটোৰ ভিতৰলৈ আপোনালোকক ভালকৈ অকণমান দেখুৱাই দিছোঁ। এইটো চাওক, ডাঙৰ ডাঙৰ শিল কাটি পেলাই দেখিছে কোঠালিবোৰ বনোৱা হৈছিলে। এতিয়া পুৰণি হ'ল, কিছুমান বস্তু ভাঙি গৈছে। এতিয়া ইয়াৰ বাহিৰলৈ যাওঁ আৰু ইয়াৰ প্ৰত্যেকটো কোঠালিয়ে একে সমান, গোটেইকেইটা সমানেই। এইফালে দেখিছে লাইন পাতি এক কোঠালি আছে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, এইবিলাক দেখিছে মাদ্ৰাছাটো গোটেই শিল কাটি কাটি লগোৱা হৈছে। ইয়াত দেখিছে আগতে কোনো মানে এনেকুৱা যন্ত্ৰ পাতি ব্যৱহাৰ নকৰাকৈ এনেকৈ শিল কাটি মাদ্ৰাছা বনাইছিলে। আৰু ইয়াৰ মোৰ পিছফালে আলাউদ্দিন খিলজি মাদ্ৰাছা হয়। আৰু এতিয়া মই যাম মাদ্ৰাছাৰ ওচৰতে আছে আলাউদ্দিন খিলজিৰ কবৰ, আৰু এইটো হৈছে আলাউদ্দিন খিলজিৰ কবৰ। আৰু কবৰটো আপোনালোক ভিতৰৰ পৰা ভালকৈ দেখুৱাম। আৰু এইটোৱে হৈছে আলাউদ্দিন খিলজিৰ কবৰ। কবৰটো আপোনালোক ভালকৈ ভিতৰৰ পৰা অকণমান দেখুৱাই দিম। আৰু ইয়াত দেখিছে কিমান ধুনীয়াকৈ শিল কাটি কাটি ইয়াত লগোৱা হৈছে। আৰু আপোনালোকে এটা কথা মন কৰিছেনে, আৰু আগৰ দিনৰ কবৰবোৰ বহুত ডাঙৰ। ইয়াত দেখিছে কবৰবোৰ প্ৰায় বহুত ডাঙৰ ডাঙৰ দেখি পাইছোঁ মই। আৰু আপোনালোকে দেখিছে এই কবৰটো ওপৰটো অৰিজিনেল নহয়, অৰিজিনেল কবৰটো ইয়াৰ তলত আছে। অকণমান আগত যে আপোনালোকে দেখিছিলে কবৰটোৰ ওপৰত সৰু ল'ৰা ছোৱালী কেইটামান উঠি আছিলে, কাৰণ সিহঁতি গম নাপায় যে এইটো কবৰ হয় বুলি, সেইকাৰণে উঠিছিলে চাগে। কিন্তু অৰিজিনেল কবৰটো ওপৰতো নহয়, তলত আছে। আৰু এতিয়া আমি গৈ আছোঁ ইলতুৎমিছৰ কবৰৰ ওচৰলৈ গৈ আছোঁ। আৰু প্ৰত্যেক টুকুৰা ঠাইৰ সন্মুখতে এনেকৈ ধুনীয়াকৈ লিখা থাকে। এফালে হিন্দীত লিখা আছে আৰু ইয়াত দেখিছে এফালে ইংলিছত লিখা আছে। ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পঢ়িব পাৰে। ইলতুৎমিছৰ মকবৰাৰ বিষয়ে ধুনীয়াকৈ লিখা আছে। আৰু এইফালে চাওক, এইটোৱে হৈছে ইলতুৎমিছৰ মকবৰা। আৰু এই গেটখনত চাওক আৰবী ভাষাত কিবা লিখা আছে। এতিয়া ব'লক আপোনালোক ইলতুৎমিছৰ মকবৰাটো ভিতৰৰ পৰা দেখুৱাই দিওঁগৈ। আৰু এইটোৱে হৈছে ইলতুৎমিছৰ কবৰ। আৰু ইয়াত 3খন গেট আছে। আমি এতিয়া যোনখনে পাৰ হৈ আহিলোঁ এখন গেট, আৰু এখন গেট, আৰু তাৰ কিনাৰতে আছে এখন গেট, 3খন গেট আছে। আৰু এইটো হৈছে ইলতুৎমিছৰ কবৰ। কবৰটো আপোনালোক চাই পিনে এবাৰ দেখুৱাই নিওঁ ধুনীয়াকৈ। আৰু আপোনালোকে এইটো যে কবৰ দেখিছে, এই কবৰটো অৰিজিনেল কবৰ নহয়, এনেই মানুহক শ্ব' হিচাপত দেখুৱাবলৈ কাৰণে বনোৱা হৈছে। অৰিজিনেল কবৰটো ইয়াৰ তলত আছে। আপোনালোকে ভালকৈ দেখি পাইছে নিশ্চয়, ইয়াৰ তলত আছে। আৰু ইয়াৰ তললৈ যাবলৈ কাৰণে এফালে আছে চিৰি আছে, এফালেদি তললৈ যায়। আপোনালোকক অকণমান দেখুৱাই দিছোঁ ভালকৈ। বৰ্তমান এতিয়া এই ৰাস্তাটো বন্ধ কৰি থোৱা হৈছে, কিন্তু আগতে এইফালে দিয়ে এই কবৰটোলৈ যোৱা হৈছিলে। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে, এই আৰবী ভাষাত লিখা আছে ইমান ধুনীয়াকৈ। আপোনালোকক দেখুৱাই দিওঁ ভালকৈ। আৰু এইটোৱে আছিলে ইলতুৎমিছৰ কবৰ। আৰু ইলতুৎমিছ আছিলে কুতুবুদ্দিন এবকৰ জোঁৱায়েক আছিলে, তেওঁৰে কবৰ হয়। আৰু এতিয়া আপোনালোকক মই দেখুৱাম আইৰণ পিলাৰ, যোনডাল 1600 বছৰ ধৰি এনেকৈ আছে, তাত মামৰে ধৰা নাই। আৰু ইয়াত দেখিছে বহিবলৈ কাৰণে এইবিলাক সৰু সৰুকৈ দিয়া আছে, কিন্তু এইবিলাক বহাৰ চিট নহয়। ইয়াৰে ভাঙি যোৱা কিছু অংশ যোনবিলাক তলত থৈ দিছে, তাতে মানুহবিলাকে বহে। আৰু এইডালেই হৈছে আইৰণ পিলাৰ, যিডাল 1600 বছৰ ধৰি কোনো মামৰে ধৰা নাই, এনেকৈ আছে, এতিয়াও বহুত ধুনীয়া হৈ আছে। আৰু ইয়াৰ ওচৰতে দেখিছে কাম চলি আছে ইয়াত, কাৰণ এইবিলাক ভাঙি গৈছে, সেইকাৰণে ইয়াত আকৌ নতুনকৈ মেৰামতি আৰম্ভ কৰি দিছে। আৰু ইয়াৰ ওচৰতে আছে কুতুব মিনাৰ। এইটো চাওক কুতুব মিনাৰ, আৰু কুতুব মিনাৰটো মই আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখুৱাই দিম। আৰু এই আইৰণ পিলাৰডাল বনাইছিলে চন্দ্ৰগুপ্তই। আৰু এই আইৰণ পিলাৰডালৰ ওচৰতে আছে কুতুবুদ্দিন এবকৰ সমাধি। আৰু এই কুতুব মিনাৰটো কুতুবুদ্দিন এবকে বনাইছিলে। এতিয়া আমি আপোনালোকক কুতুব মিনাৰটো একেবাৰে ওচৰৰ পৰা দেখুৱাম।
আৰু ইয়াত দেখিছে এইবিলাক জেগা বনি আছে এতিয়া আৰু এইডালে হৈছে কুতুব মিনাৰ যিডাল চাবলৈ কাৰণে দেশ বিদেশৰ পৰা মানুহ আহে আৰু এই কুতুব মিনাৰডাল দেখিছে কিমান ধুনীয়া চাবলৈ কাৰণে ৰঙা বালি ব্যৱহাৰ কৰি এই কুতুব মিনাৰডাল বনোৱা হৈছে আৰু এই কুতুব মিনাৰডাল কুতুবউদ্দিন এবকে বনাইছিলে এই কুতুব মিনাৰডাল যে আপোনালোকে দেখিছে এই কুতুব মিনাৰডাল ৭৫ মিটাৰ দীঘল আৰু এই কুতুব মিনাৰডাল বনাইছিলে কুতুবউদ্দিন এবকে ইয়াৰ প্ৰথমৰ ৩টা ভাগ কুতুবউদ্দিন এবকে বনাইছিলে তাৰ ওপৰটো বনাইছিলে ইলতুৎমিছে আৰু তাৰ ওপৰডাল বনাইছিলে ফিৰোজ শ্বাহ তুগলকে আৰু এই কুতুব মিনাৰডাল দেখিছে ৰঙা বালিৰে বনোৱা হৈছে আৰু এতিয়ালৈকে কিমান ধুনীয়া হৈছে এই মিনাৰডাল বনোৱা বহুত বছৰ হৈ গ'ল তথাপিও এতিয়াও তেনেকেই আছে কোনো ক'তো ক্ষয় ক্ষতি হোৱা নাই আৰু কুতুব মিনাৰটো ভিতৰলৈ যাবলৈ কাৰণে এইখনে হৈছে সেইখন গেট যিখন এতিয়া বন্ধ হৈ আছে এই গেটখন বন্ধ হোৱাৰ কাৰণ আছে কাৰণটো আৰু আপোনালোকে এই গেটখন যে দেখিছে কুতুব মিনাৰ এখন বন্ধ হৈ আছে কাৰণ ইয়াত এটা ঘটনা ঘটি গৈছিলে সেই তেতিয়াৰ পৰা এই গেটখন বন্ধ কৰি থোৱা হৈছে যেতিয়া ইয়াতে পৰ্যটকসকলে ফুৰিবলৈ আহিছিলে আৰু তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীও আহিছিলে ইয়ালৈ শিক্ষামূলক ভ্ৰমণ কৰিবলৈ আহিছিলে তেতিয়া এই ইয়াৰ ভিতৰলৈ প্ৰায় 400 মান মানুহ ওপৰলৈ উঠি গৈছিলে আৰু ইয়াৰ চিৰিবোৰ যিহেতু ঘূৰণীয়া আৰু সেইটো সময়ত লাইটটো কাট খাই গৈছিলে আৰু যিহেতু সৰু ল'ৰা ছোৱালী আছিলে লাইটটো কাট খাই গ'ল সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাক ভয় কৰিলে আৰু দৌৰা ধপৰা কৰিলে সেইকাৰণে মানে ওপৰৰ পৰা মানুহ পৰি গ'ল আৰু সেই পৰি যাওঁতে গোটেই সোপা একেলগতে গোট খাই তল পালেহি সেই তেতিয়া তাত প্ৰায় 40জনমান মানুহৰ মৃত্যু হ'ল আৰু তাৰ ভিতৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে বেছি আছিলে আৰু সেই তেতিয়াৰ পৰা এই গেটখন বন্ধ কৰি থোৱা হৈছে আৰু আপোনালোকৰ মোৰ পিছফালে দেখিছে এয়া ইমানগাল খুঁটা আৰু এই খুঁটাকেইডালত বহুত ধুনীয়াকৈ কাৰিকৰী কৰা হৈছে মই খুঁটাকেইটা আপোনালোকক ভালকৈ ওচৰৰ পৰা অকণমান দেখুৱাই দিওঁ আৰু কুতুব মিনাৰটোৰ ওচৰতে আছে আলাই দৰৱাজা বনাইছিলে কুতুবউদ্দিন এবকে এইখনে হৈছে এখন আলাই দৰৱাজা ইয়াৰ ভিতৰৰ ভাগটো মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আৰু ইয়াতে আলাই দৰৱাজাৰ বিষয়ে সম্পূৰ্ণ জানকাৰী দিয়া আছে ডিটেইলছ দিয়া আছে আপোনালোকে ভিডিঅ'টো প'জ কৰি পঢ়ি চাব পাৰে আৰু ইয়াৰ ভিতৰ ভাগ মই আপোনালোকক ভালকৈ দেখুৱাই দিম আৰু এইখনে হৈছে আলাই দৰৱাজা আৰু আলাই দৰৱাজা পাৰ হৈ ইয়াত দেখিছে মছজিদ এই মছজিদটো কুতুবউদ্দিন এবকে বনাইছিলে আৰু মছজিদটো ওচৰৰ পৰা এবাৰ আপোনালোকক দেখুৱাওঁ আৰু এতিয়া প্ৰায় 6টামান বাজিলে বহুত দেৰিয়ে হৈ গ'ল আৰু এতিয়া বতৰটো ডাৱৰীয়া কৰিছে বৰষুণ দিব সেইকাৰণে ভাবিছোঁ এতিয়া আমি ৰুমলৈ যাম আৰু আজি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ বাই